আপুনি দিয়া এষাৰ মাতে আপোনাৰ সন্তানটিয়ে প্ৰেৰণা পায়। ল'ৰা আৰু ছোৱালী ব্যৱধান নাৰাখিব, দুয়োটাকে সমানে যত্ন লওক, দুয়োটাই আপোনাক গৌৰৱবোধ কৰাব। জীৱনৰ প্ৰথম দিনটো হয়তো কাৰো মনত নাথাকে, ডাঙৰ হোৱাৰ পিছত আমি কোৱাহে শুনো। মোকো মোৰ জন্মদিনটোৰ কথা মায়ে কৈছিল। মোৰ জন্মত সকলো সুখী আছিল, কিন্তু দেউতা সুখী হোৱা নাছিল। চিকিৎসালয়ত একো কোৱা নাছিল যদিও মাক ঘৰলৈ আহি বৰকৈ কেটেৰা জেঙেৰা কৰিছিল। মোৰ জন্ম 7 বছৰলৈকে দেউতাই ভালকৈ মোক মতাই নাছিল, আৰু সৰুৰ পৰাই মই দেউতাক ভয় কৰিছিলোঁ। মোৰ 7 বছৰ পিছত মোৰ ভাইটি জন্ম হৈছিল, তেতিয়াও দেউতাই মোক ভালকৈ মাত বোল কৰাই নাছিল। মই ইমান চোকা নাছিলোঁ যদিও শ্ৰেণীত 2য় হৈছিলোঁ, আৰু তেনেদৰে গৈ গৈ মই মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ। পিছত মই ডিগ্ৰীলৈকে পঢ়া সমাপ্ত কৰি অইলত চাকৰি পাইছিলোঁ। মই চাকৰি পোৱা 4 মাহমানৰ পিছত দেউতাৰ টান নৰীয়া হৈছিল। দেউতাক মই অকলেই দিল্লীলৈ লৈ গৈছিলোঁ। দিল্লীত আমি 3 মাহ আছিলোঁ। দেউতা যেতিয়া আৰোগ্য হৈছিল, দেউতাই তেতিয়া মোক সাবটি ধৰি শুকাই কান্দিছিল, বেটি, তোমাক মই ভুল বুজি আছিলোঁ। আজি যুগত ল'ৰা ছোৱালী সকলো সমান, সকলোকে সমান সুবিধা দিয়ক। আপুনি দিয়া এষাৰ মাতে আপোনাৰ সন্তানটিয়ে প্ৰেৰণা পাব। ল'ৰা আৰু ছোৱালী ব্যৱধান নাৰাখিব, দুয়োটাকে সমানে যত্ন লওক, দুয়োটাই আপোনাক গৌৰৱবোধ কৰাব। ধন্যবাদ। এয়াই আছিল আজিৰ ষ্টৰিটো। কেনে পালে জনাব। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।